কেনেকা লাগিল বস্তুবোৰ Hey guys, welcome to my vlog. আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভ্লগলৈ আৰু মই আজি আপোনালোকক দেখাব গৈ আছোঁ জোতাবোৰ ধুনীয়া ধুনীয়া জোতা যোনবোৰ অসমৰ মাৰ্কেটত আপোনালোকে বিচাৰি গ'লে নাপায় আৰু পালেও বহুত বেছি দাম আৰু আপোনালোকক মই কম ৰেঞ্জত দেখাই আছোঁ জোতাবোৰ চাই থাকক আপোনালোকে তো বহুত চালোঁ এতিয়া যাব সুধি আছে হা গাইছ এইটো চাওক দেখাই আছে খুলিব দিয়া बोल 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 এইটো বেছি গ'ল দেখাবলৈ আপোনালোকে তো গাইজ মই আহিবলৈ জিমবাৰতে এই কাক পালোঁ এইটো তই কি কৰি আছ তো গাইজ মই এইটোৱে দেখাব আহিছিলোঁ এইফালে ফাৰ্ষ্ট ছানছেটটো বহুত ভাল লাগি আছে আপোনালোকে গম পোৱা নাই চাগে মানে মই মানে চিৰি দৌৰি দৌৰি বহুত ভাগৰ লাগি গৈছে একদম ইমান ধুনীয়া হৈ আছে মানে চানটো পুৰা ৰেড হৈ আছে সেইটো ৰেডো নহয় অৰেঞ্জো নহয় কিবা বেলেগ হৈ আছে ভালে আছা কাপোৰ ল'ব আহিছে তোমালোকে অঁ তো গাইজ এতিয়া বিহুৰ কাৰণে হেপী কাষ্টমাৰ হ'লে চাব পাৰে এইটো মোৰ গাজনে হয় কিবা এটা ওলাইছিল মোৰ মুখেদি মই নক'লোঁ আপোনালোকে ভাবিব পাৰে আৰু মানে আপোনালোকে নৰ্মেলি আহি কেনে ইয়াৰ পৰা ল'ব পাৰে অকল অনলাইনে নাপায় মানে আহি কেনে ইয়াতে ধুনীয়াকৈ চাই কেনে যিমান দি আছে চব চাই কেনে আপোনাক যি ভাল লাগে সেইটো ল'ব পাৰে মানে এইটো নাই যে আপুনি অকল অনলাইন ল'ব পাৰে সেইটোৱে আৰু ভিডিঅ'টো মই এতিয়া আৰম্ভ কৰিব গৈ আছোঁ পিছে বস্তুটো লৈ কেনেকুৱা লাগিল বস্তুবোৰ H&M no? H&M. And we do editors of human race edition. Human race edition. ধুনীয়া লাগিছে ট্ৰেকটো বেয়া ধুনীয়া হয় আৰু এইটো লৈছা নাই ন তো ভিডিঅ'টো মই এতিয়া আৰম্ভ কৰি আছোঁ তো গাইজ মই আহিটো পাইছোঁ অকণমান আগতে আৰু এবাৰ মই এতিয়া জনাব বিচাৰোঁ আকৌ মই আহি পালোঁ আগৰ ভিডিঅ'টো আৰু যদি আপোনালোকে চোৱা নাই আৰু এবাৰ চাই ল'ব মোৰ আগৰ ভিডিঅ'টো আৰু তাতে চব কাপোৰবোৰৰ ডিটেইলছখিনি আছে কিমান কি প্ৰাইচ কি ব্ৰেণ্ড আছে চব কৈ দিছে দাদাই আপোনালোকে চাই ল'ব যদি মই ডিছক্ৰিপশ্যনত দি দিম আগৰ ভিডিঅ'টো নহ'লে ইয়াৰে অকণমান তলত গ'লে আপোনালোকে দেখাই হ'ব মোৰ ভিডিঅ'টো বুজিছে নহয় ভালে আছে আপুনি একদম বঢ়িয়া চাইল কি খবৰ আছে ঠিকে আৰু চাইলৰ লাষ্ট ভিডিঅ' কেনেকুৱা ভাল ৰেছপন্স পাইছে অঁ বহুত ধুনীয়া ৰেছপন্স পাইছোঁ ভাল চাইলটো আহি থাকিব এতিয়া আপোনালোকক কৈছোঁ চাইল সি মোৰ ফ্ৰেণ্ডো হয় সি মোৰ ভাইটিও হয় চ' আজি কি দেখাব মানে এনেকুৱা মানে বহুত কালেকশ্যনছ আছে আমাৰ তাত চ' মানে এটা ভিডিঅ'ত কভাৰ কৰা মুস্কিল হৈ যাব আৰু এভৰি 7 days 15 days আমাৰ নতুন ষ্টক আহি পায় চব নতুন ষ্টক আজি বহুত নতুন শ্বুজ দেখাম অকল আজি শ্বুজ দেখাওঁ চ' আমাৰ তাত বেচিকেলি ল' ৰেঞ্জৰ পৰা হাই ৰেঞ্জ আপোনালোকে গোটেই শ্বুজ পাব দুটা কেটেগৰী আছে এটা প্ৰথম আপোনালোকক মই ফাৰ্ষ্ট যোনটো দেখাম আপোনালোকৰ মানে ফাৰ্ষ্ট কি মানে এটা কম দামৰ পৰা ষ্টাৰ্ট কৰোঁ নে কি মানে গোটেই একেলগে যি আহে এনেকৈ দেখাই দিওঁ এনেকৈ দেখাই গোটেই দেখাই দিওঁ চ' আপোনালোকৰ দুটা ৰেঞ্জ আহে এটা হ'ল আপোনাৰ নৰ্মেল কোৱালিটিৰ ৰেঞ্জ আপোনালোকক কৈছোঁ শ্বুজ আমাৰ পৰা 1500 পৰা ষ্টাৰ্ট হয় ঠিক আছে এতিয়া ফৰ দ্য টাইম বিং 1500 তো 1500 যদি কৈছোঁ 1500 ষ্টাৰ্টিঙত মডেলটো দেখাই দিওঁ ন পাব্লিক 1500 আমি এতিয়া বিহুৰ অফাৰ এইটো আছে আমাৰ 2100 ঠিক আছে অনলি ফৰ বিহু এণ্ড ঈদৰ কাৰণে আমি অফাৰ দি আছোঁ ঠিক আছে চাওক নিউ বেলেঞ্চৰ হয় নিউ বেলেঞ্চ দুটা কালাৰ জাষ্ট নাও এভেইলেবল আছে চ' যোনে আহিব ভেৰি লিমিটেড পিচ আৰু জানা 1500 টকা যদি NB দি আছোঁ তো কেনেকুৱা মানে হেৰি হ'ব বেছিদিন নাথাকিব চ' 1500 আমি ষ্টাৰ্ট কৰিছোঁ চাইলৰ ভিডিঅ'ৰ কাৰণে প্ৰথম আমি অফাৰ দিছোঁ এণ্ড আমাৰ ভিডিঅ'টো দিয়া নাই ইভেন আমি চ' নিউ বেলেঞ্চত দুটা দেখাই দিয়া ধুনীয়াকৈ দেখাই দিয়া ওচৰৰ পৰা গাইছ আহি লৈ যাব বস্তু নাথাকে কিন্তু এটা ষ্টকত চ'
নিউ বেলেঞ্চৰ আছে 1500 সো আমাৰ তাত মানে টপ কোৱালিটি পাব আৰু মানে ফাৰ্ষ্ট কপিটো পাব মানে নৰ্মেল কোৱালিটি ফাৰ্ষ্ট কপি ৰেঞ্জ 1500 পৰা ষ্টাৰ্ট হ'ব আৰু 2500 লৈকে হ'ব ঠিক আছে আৰু যোন টপ কোৱালিটি হয় মোষ্ট অফ দ্য টপ কোৱালিটি সব লেদাৰ কোৱালিটি যেতিয়া কয় এইটো আপোনাৰ 2800 পৰা 3500 ৰেঞ্জত পাই যাব ঠিক আছে মানুহে ফৰ্ম কোৱালিটি সব মই আপোনালোকক এতিয়া দুটা মানে এয়াৰ ফোৰ্স মাৰ্কেটত এই দুটা বস্তু পাব আপোনালোকে সব কোৱালিটি দেখাই দিয়ে চাইল আছে ওচৰ সবে আছে সো বহুতে কয় যে অমুকত 2500 পাই আছে 2100 পাই আছে সো কোৱালিটি মেইন কথা সো এয়াৰ ফোৰ্স ঠিক আছে এইটো এয়াৰ ফোৰ্সটো তুমি কত নোপোৱা আসামত নোপোৱা এতিয়া বিকজ এইটো জাস্ট নাইকিত লঞ্চ হৈছে এয়াৰ ফোৰ্সত এইটো টপ কোৱালিটি ঠিক আছে আৰু যোনটো তোমালোকে কোৱা যে 2500 2100 পায় সো চাইল তুমি তই তোৰ হাতত লৈ কিনে পাব্লিকক দেখা সো কোৱালিটি ডিফাৰেন্সটো কোৱা এইটো আৰু এইটো চাওঁ মই কেমেৰাটো মোক দিয়া সো চাওক আপোনালোকৰ আগতে চাইল সো মানুহে ক'ব নোৱাৰিব যদি মই এতিয়া আমাৰ তাত সেইটো নাই আমাৰ তাত চাওক এইটো এয়াৰ ফোৰ্স যদি মই এইটো এয়াৰ ফোৰ্স যদি মানুহক কয় যে টপ কোৱালিটি কোনো মানে বিশ্বাসে মানে যদি কওঁ মই টপ কোৱালিটি লৈ যাব টপ কোৱালিটি বুলি কিন্তু একচুৱেলি টপ কোৱালিটি নহয় এইটো আমাৰ তাত আমি চেল কৰি আছোঁ 2100 পৰা 2500 লৈকে এইটোৰ প্ৰাইচ হয় ঠিক আছে এণ্ড টপ কোৱালিটি ক'ব গ'লে চাওক এইটো চাওক লেদাৰ একদম ওচৰৰ পৰা চাওক বডিটো চাওক আপোনালোকক বডিটো দেখাই আছোঁ এইটো হ'ল টপ কোৱালিটি ঠিক আছে চ' এইটো প্ৰাইচ এতিয়া আমাৰ তাত 300 হয় আপোনালোকে আহিব বিহু আছে আমাৰ তাত এইটো ৰেকৰ্ড আছে কাষ্টমাৰ যোনে আহিছে আমাৰ তাত বহুত কম পায় কিন্তু যোনে আহিছে এতিয়ালৈকে এনেকুৱা নিবলৈ ঘূৰি গৈছে চবে কিবা নহয় কিবা লৈ গৈছে চ' আপোনালোকৰ দুটা এইটো এটা মডেল হয় ঠিক আছে এয়াৰ ফোৰ্স এইটো এয়াৰ ফোৰ্স দুটা এয়াৰ ফোৰ্সে পাবা চ' এইটো অলপ কম আছে মোৰ তাত চ' এইটো যদি কাৰোবাৰ লাগে 2500 ৰেঞ্জ আহিব এইটো 3 প্লাছ হ'ব ঠিক আছে চ' এতিয়া টপ কোৱালিটি বস্তুটো দেখাই আছোঁ চ' এইটো নেক্সট দেখাই আছোঁ টপ কোৱালিটি ক'লে যদি আমি কওঁ টপ কোৱালিটি এইটো দেখাই দিওঁ টপ কোৱালিটি অকল নকলন হয় এইটো ব্ৰেণ্ডিং চাওক এইটো ডিঅৰ মডেল হয় ঠিক আছে ইয়াৰ জৰ্ডান হাই হয় ডিঅৰ মডেল এণ্ড অৰ্নামেণ্টছ তাত অৰ্নামেণ্টছ থাকিব আপোনাৰ চাওক এইটো জৰ্ডানৰ পুৰা মেটেল অৰ্নামেণ্টছ থাকিব ঠিক আছে এনেকৈ থাকিব চ' এইটোৰ আৰু তাতে আছে পেয়াৰটো মাখন লাগে কিন্তু জাষ্ট আমাৰ চেম্পল কেইটা দেখাই দিছোঁ এণ্ড কিন্তু লাহে লেটা কৰিছে চবতকৈ মেইন কথা এইটো ডিছপ্লে থাকে ফ্ৰেছ এইটো ফ্ৰেছ এইটো ধুনীয়া আল্টিমেট ৰুম বনাই আছোঁ যোনটো মানে আসামত ওৱান অফ দ্য বেষ্ট শ্বুজ কালেকশ্যন আমি প্ৰভাইড কৰিম আপোনালোকক এইটো ৰুম মানে যোনটো হৈ আছে ৰুমত ইমান ধুনীয়াকৈ বনাইছোঁ মোৰ নিজৰ পাৰ্চনেল বেডৰুমতকৈ আমি আমাৰ যিটো শ্বুজ কোনো বস্তু আমি ছুপাৰ কিক্স আসাম বুলি নাম দিম ঠিক আছে এইটো চেগমেণ্ট ছুপাৰ কিক্স আসাম এইবোৰ মানে শ্বুজ পাব ঠিক আছে চ' ছেকেণ্ড মডেলটো ডিঅৰৰ সেইটো চাব পাৰে আপোনালোকে ধুনীয়াকৈ ইয়াতে মই থৈ দিওঁ এটা ইয়াতে থৈ দিছোঁ বিকজ জাগা নাই চ' প্ৰথমে আমি দেখালোঁ এইটো ন ঠিক আছে এটা দেখায় এণ্ড আপোনালোকক ক'ব গৈছোঁ চাইল এই পিনে হয় তো মানুহে ভাবিব যে আমাৰ বেলেগে গুৱাহাটীত বহুতে ভিডিঅ' দেখায় কিন্তু যেতিয়া যায় আপোনালোকে ষ্টক নাপায় আমাৰ ষ্টকটো দেখাই দিয়া এইটো লাইন বাই লাইন কি লাগে ফুল্লি ষ্টক ইয়াতে চোৱা এইটো চোৱা তলত চোৱা এই চোৱা ষ্টক ভিতৰতো আছে বিকজ আমি ৰুমটো বনাই আছোঁ এই চোৱা ষ্টক সব গোটে ষ্টক আছে শ্বুজ চেণ্ডেলছ এভৰিথিং পাবা তো সব স্লিপাৰ্ছ জাগা নাই কাৰণে সেইটো ছুপাৰ কিক্স আসাম আমাৰ এইটো চাইড বনাই আছোঁ প্ৰথমৰ এইটো চোৱা এইটো আপোনাক দেখাইছোঁ ন এইটো দুটা পেয়াৰ দেখালোঁ ঠিক আছে এইটো আমাৰ তাত বৰ্তমান যোনকেইটা এভেইলেবল আছে সেইকেইটা দেখাম এণ্ড চাইল মাজে মাজে আহি থাকিবি যেতিয়া নতুন মডেলছ আপডেট যদি তোৰ মানে ছাবস্ক্ৰাইবাৰে খোজে মানে আৰু চাবৰ কাৰণে চ' ফাৰ্ষ্টত এইটোও দেখাই দিওঁ ঠিক আছে এইবোৰতো এনেও মানুহক লাগিয়ে থাকে মানে ঠিক আছে নেক্সট আমি এতিয়া তোমাক দেখাম আমি কনভাৰ্চৰ মডেল দেখাম ঠিক আছে কনভাৰ্চৰ চবতকৈ ধুনীয়া মডেলটো বৰ্তমান যোনটো মানে ইউনিচেক্স হয় বয়জ গাৰ্লছ দুটা পিন্ধে ঠিক আছে ইউনিচেক্স হয় চ' আমাৰ তাত চাইজ 6 to 10 পাই যাব একদম টপ কোৱালিটি বুলি ক'লে একদম টপ কোৱালিটি স্কেনাৰ চব আহি যাব ভিয়েটনাম মেড চাব পৰা হাতত লৈ ধুনীয়াকৈ চিনেমেটিক টাইপ দেখাই দিয়া কেনেকুৱা মেটেৰিয়েল হয় এইটো চব পূৰা A to Z বস্তু পাই যাব ঠিক আছে বেয়া ধুনীয়া হয় গাইজ বেয়া ধুনীয়া লাগিছে মোৰ জোতাবোৰ কি ক'ম আৰু মই বহুত জোতাৰ মানে মই বহুত পাগল হয় দেন তোমাক আমি সবতকৈ ৱৰ্ল্ডৰ সবতকৈ বেছি চলা মডেল হা ঠিক আছে এইটো মোৰ তাত দুটা কালাৰ আছে চ' দুটা কালাৰে মই তোমাক দেখাই দিছোঁ পাব্লিকক দেখাই দিয়া এইটো মডেলক কয় ৰেট্ৰ' 4 জৰ্ডানত চবে যোনে স্নিকাৰ লাভাৰ হয় চ' সিহঁতৰ তাত ৰেট্ৰ' 4 আৰু
আৰু এয়াৰ ফ'ৰ্চ সদায় থাকিবই যোনে স্নিকাৰ ভাল পায় সিহঁতৰ কালেকশ্যনত থাকিব চ' এতিয়া তোমাক ৰেষ্টৰ মডেল দুটা মই দেখাই দি আছোঁ ঠিক আছে এণ্ড গাইজ যাৰ যাৰ লাগিব কিবা যদি ভাল লাগে আপোনালোকৰ এণ্ড আপোনালোকে ভিজিট কৰিব পাৰে এনেকুৱা নহয় বহুতে ভাবে আমাৰ অনলাইন অকল হয় অনলাইন নহয় অফলাইনো আপোনালোকে আমাৰ তাত ভিজিট কৰিব পাৰে আৰু অনলাইন যদি কোনোবা অৰ্ডাৰ দিব খোজে নাম্বাৰটো চাই দি দিবা নাম্বাৰটো মই দি দিম নাম্বাৰটো স্ক্ৰীনত আহি থাকিব আৰু ডেছক্ৰিপশ্যনত এড্ৰেছ গোটেই ফোন নম্বৰ থাকিব এণ্ড চাহিলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মষ্ট ইম্পৰ্টেণ্টলি এনেকুৱা কালেকশ্যনছ চাহিদৰ চেনেলত ইন ফিউচাৰ আহি থাকিব অকল শ্বুজ নহয় কাপোৰো আহিব হয় না কাপোৰ চাপোৰ আহিব এইটো দেখাই দিয়া পাব্লিকৰ হাতত লৈ দুটা মডেল বাৱাল মানে বাৱাল কোৱালিটি কেনেকুৱা লাগে কোৱালিটিটো বেয়া আল্টিমেট হয় এইটো চোৱা চ' আমি বাল্কত ডিল কৰোঁ যোনে হ'লচেলত লাগে এইটো একদম মানে হয় ঠিক আছে একদম নতুন কালাৰ এইটো কালাৰ চাগে আপোনালোকে পাব পাৰে কিন্তু বেলেগে চাব ফৰ্ম কোৱালিটিটো আপোনাক চিপকাই দিব ঠিক আছে এণ্ড এইটো হ'ল একদম টপ লেডাৰ কোৱালিটি এণ্ড আপোনালোকক কৈছোঁ লেডাৰ কোৱালিটি যোনটো টপ লেডাৰ কোৱালিটি 3+ দামে হয় 3 to 3500লৈকে প্ৰাইচ থাকে আপোনালোকে আহিব আমি ডিছকাউণ্ট দিম আপোনালোকে সেইটো টেনশ্যন কৰিব নালাগে চাব দুটা মডেল দেখাই দিলোঁ নেক্সট কি দেখাম ক নেক্সট আমি আৰু দুটা একদম জৰ্ডান যদি জৰ্ডানে কমপ্লিট কৰোঁ ঠিক আছে চ' এই জৰ্ডানৰ পেয়াৰ ফুল পেয়াৰ এইবিলাক এণ্ড ইয়াৰ পৰা চব ষ্টক আমি থৈ দিছোঁ এইটো পাৰ এভৰি শ্বুজত আপোনালোকে একদম প্ৰপাৰ ষ্টক পাই যাব এইটো এটা লৈছোঁ আৰু ইয়াতে আমি এইটো যিহেতু আমি চব শ্বুজৰ ভেৰাইটি চব কেইটা ভেৰাইটি দিছোঁ আপোনালোকে চব জাষ্ট হিচাপ কৰি যাওক ঠিক আছে একদম ব্ৰেণ্ড নিউ আপোনালোকৰ কাৰণে চাইল বেৰ কাৰণে অলপ কষ্ট হ'ব যদিও কাৰণ আপোনালোকক দেখাই আছোঁ যদি আমি মনেদি দেখাই আছোঁ হয় জানো য়েছ এই মানুহে বুজি পাব বুজি পাব লাগে আপোনালোকে এইটো যে চাইছে আগত এইটো এটা বাই মাৰ্কেটত পোৱা গৈছিল ব্লেক কালাৰ এণ্ড মিলিটাৰী আৰ্মি কালাৰ ঠিক আছে এণ্ড এইটো এতিয়া নতুন কালাৰ আহিছে ইউনিভাৰ্চিটি ব্লু ঠিক আছে ইউনিভাৰ্চিটি ব্লু হোৱাইট প্ৰপাৰ ব্ৰেণ্ডিং চোৱা প্ৰপাৰ জৰ্ডানৰ বেগ তলত চোৱা ওচৰৰ পৰা দেখাই দিয়া তুমি চ' এইটো এটা মডেল হৈ গ'ল জৰ্ডানৰ এটা 5 এটা 6 ঠিক আছে জৰ্ডান 5 জৰ্ডান 6 এতিয়া আমি যোন দুটা খুলি আছোঁ চ' আপোনালোকে যোনটো লাগে এইটো চাওক এইটো চাওক ব্লু হোৱাইটত আছে এণ্ড ব্লু হোৱাইট চবতকৈ ফেভৰেট কালাৰ হয় মানুহৰ এণ্ড তলত এনে টপ কোৱালিটি চাওক এনেকুৱা ব্ৰেণ্ডিং আহিব পূৰা একদম চ'ললৈকে মানে আপোনালোকক ক'ব লাগিব প্ৰপাৰ ভিতৰত দেখাই দিয়া এবাৰ এইবোৰ চোৱা আপোনাৰ টাংক এটা চোৱা পূৰা লেডাৰ একদম লেডাৰ মানে টপ কোৱালিটি মানে অৰিজিনেলে ক'ব পাৰে নেক্সট টু অৰিজিনেল মানে হয়নে নাই ফুল্লি মানে আৰু শ্বুজৰ ভেৰাইটি আপোনাক কৈছোঁ ন আপোনালোকে ধুনীয়া লাগিছে এতিয়া চাওক বেছিক দুটা মডেল ঠিক আছে যিহেতু চাইজ অলপ কম আছে কাৰণ এইবোৰ চাওক দুটা সেইটো হ'ল কনভাৰ্চ অল ষ্টাৰ যোনটো হয় একদম নৰ্মেল বেছিক মডেল আমি চেল কৰি আছোঁ 1700 1600 ঠিক আছে এইটোৰ কাৰণে এইটো নৰ্মেল মানে অলপ কম দামত যাৰ মানে যাৰ ফ্লেট ড্ৰিংকিং মাৰিব লাগে দেন আপোনালোকক ইজি ডেট দুটা দেখাম এইটো দুটা ইজিৰ মেইন খাচিয়তটো হ'ল এইটো যোনটো চ'ল আছে চ'ল দুটা ৰেডিয়াম হয় ঠিক আছে নাইট গ্ল' হয় এইটো মানে শ্বক্স টাইপৰ শ্বুজ হয় আপোনালোকে জানে বহুত ব্লগাৰ্ছ বহুত মানে এক্টৰ এক্ট্ৰেছবোৰ ইজি মডেলটো বহুত ইউজ কৰে সেইটো কপি হয় অৰিজিনেল 40,000 মান প্ৰাইচ আহে এণ্ড আমাৰ তাত এইটো পাই যাব অনলি 2100ত আৰু পাৰিলে ডিছকাউণ্ট কৰি দিম চ' আহিবা চাইলৰ চেনেল চাই আহিছা বুলি ক'লে আৰু ডিছকাউণ্ট দি দিম এতিয়া আপোনালোকক আপ টেম্প' তিনিটা মডেল দেখাইছোঁ ঠিক আছে এয়াৰৰ ঠিক আছে এইটো নাইকি আপোনালোকে এইটো টপ মডেলটো নহয় টপ কোৱালিটি নহয় ছেকেণ্ড কোৱালিটিটো হয় আপোনালোকৰ 2000ৰ পৰা 2500 আমি প্ৰভাইড কৰাই দিম আপোনালোকে স্ক্ৰীনশ্বট লওক তিনিটা আছে তিনিটা কোৱালিটি আছে তিনিটা কালাৰ আছে তিনিটা ভেৰাইটি আছে শ্বুজো চাওক আপোনাক শ্বুজ ইমান ভেৰাইটি দেখাই দিম ন আপোনালোকে ক'ব লাগিব দেন আমি নেক্সট শ্বু আপোনালোকক দেখাই দিম নেক্সট শ্বু হ'ল আমাৰ এইটো মানে বহুত কম পিচ আছে মোৰ তাত এইটো দেখাই দিয়া ওচৰৰ পৰা দেখাই দিয়া এইটো কয় জৰ্ডান 1 এইটো ল' হয় এয়াৰ ফ'ৰ্চ চৰি জৰ্ডান 1 হয় ইউনিভাৰ্চিটি ব্লু 1 হয় 1 ল' ঠিক আছে জৰ্ডান 1 ল' ত' বহুতে ডাংক বুলি ভাবিব পাৰে ডাংক আৰু এয়াৰ ফ'ৰ্চ জৰ্ডান 1টো এয়াৰ জৰ্ডান 1টো ডিফাৰেণ্ট হয় চ' চাব পাৰা ইউনিভাৰ্চিটি ব্লু চব শ্বুজ যিমান দেখাইছোঁ চব ইয়াত ইউনিচেক্স হয় ল'ৰা পিন্ধে ছোৱালী পিন্ধে কোনো তেনেকুৱা মানে ডিফাৰেঞ্চিয়েশ্যন নাই চ' ইয়াৰ পিছত আৰু এতিয়া নেক্সট মেইন বস্তু আপোনাক দেখাই আছোঁ
এইটো চোৱা আমাৰ তাত এইটো যদি আপোনালোকৰ ৰানিং শ্বুজ লাগে দেন উই কেন প্ৰভাইড ইউ ৰানিং শ্বুজ এজ ৱেল আৰু ছিংগল পিচ বাল্ক অৰ্ডাৰ হ'লচেল কাৰোবাৰ যদি দোকান আছে শ্বুজ শ্বপ খুলিব খোজে চাওক এইবোৰ মডেল চাওক 2000 মান মই তোমালোকক চবকে প্ৰভাইড কৰি দিম 2500 হয় এণ্ড এইবোৰ যোনবোৰ প্ৰাইচ কৈ আছোঁ প্ৰাইচ ডিফাৰেণ্ট হৈ থাকে ঠিক আছে চাইলে এইটো কৈ দিব তুমি প্ৰাইচবোৰ চেঞ্জ হৈ থাকে বিকজ এইটো মানে ফেষ্টিভেল ছিজন হয় আমাৰ আগত ঈদ আছে বিহু আছে চব প্ৰাইচকেইটা চব বিহু ঈদৰ অফাৰ দি মই তোমালোকক দি আছোঁ ইন ফিউচাৰ মে বি চেঞ্জ হ'ব পাৰে চেঞ্জ হ'লেও 100 200 300 মেক্স আৰু ঠিক আছে দেন আমি বুটছ দেখাই আছোঁ চ' চবে কৈছে বুটছ লাগে চ' তোমালোকৰ কাৰণে ৰিজনেবল প্ৰাইচ তোমালোকে যদি এনে যদি নৰ্মেল বুটছ মানে ভাল কিনিব যাওক 4-5 হাজাৰ টকা লাগে চ' মই সেইটো আমাৰ 2900 প্ৰাইচ আছে ঠিক আছে বিহু আৰু ঈদৰ কাৰণে এটাই প্ৰাইচ 2500 অনলি 2500 এনেকুৱা বুটছ চোৱা 3টা কালাৰ এইকেইটা ইমান লাইট ৱেইট হয় মানে ইমান লাইট হয় তুমি চোৱা কোৱালিটি মই খুলি দেখাই দিওঁ মানুহ ভাবিব যে কি হয় নহয় গোটেইখিনি মই দেখাই দিছোঁ এইটো ফাৰ্ষ্ট ৰিপ পাব তোমালোকে ঠিক আছে ইয়াতে চোৱা এইটো খুলি দিলা এইটো খুলি গ'ল দেন এই চোৱা কিমান ডাঙৰ এৰিয়া আৰামছে ভৰি সোমাই দিয়া দি কিনে পুৰা এনেকৈ মানে ফেশ্বন প্লাছ কোৱালিটি এভৰিথিং আপোনালোকে পাব 3টা কালাৰত পাব এটা নহয় 3টা আৰ্মি গ্ৰীণ ব্লেক এণ্ড দিছ 3 কালাৰ্ছ ঠিক আছে আৰু কিবা ৰৈ গ'ল নেকি ত' মানে বহুত আছে বহুত ভেৰাইটি চাব দেখাব গ'লে এইটো লাষ্ট পিচ আছে DNGৰ ঠিক আছে DNGটো দেখাই দিয়া এইটোতো যদি ইণ্ডিয়াত ক'ৰবাৰ পৰা আনি দিয়ে আপোনালোকে মই মানি যাম মোৰ তাত যিমান পিচ আছিল গোটেই হেক কৰিলোঁ অলমষ্ট 50 পেয়াৰ্ছ মান আছিল লাষ্ট পেয়াৰ ৰৈ গৈছে এইটো হোৱাইট কালাৰত যাৰ লাগে আহা বহুত ধুনীয়া প্ৰাইজত তেতিয়া আমি চেল কৰিছোঁ 4100 চেল কৰিছোঁ DNG ঠিক আছে এতিয়া অফাৰ প্ৰাইচ মই অনলি একদম লাকি কাষ্টমাৰ 3000 দি দিম যোনটো কিনিছোঁ সেইটো প্ৰাইজতে দিম লাষ্ট ছেট আছে লাষ্ট পিচ এইটো আছে লাষ্ট এটা দুটা পিচ আছে এইটো বহুত লাভ ইউনাইট চিৰিজটো ঠিক আছে ইয়াৰ মেইন আছে চিৰিজটোৰ নাম হ'ল লাভ ইউনাইট চোৱা সেনেকুৱা যোনটো ইয়াৰ লেজ আছে শ্বু লেজতো লিখা আছে চ' এইটো এটা পিচ আছে এইটো 9 চাইজ আই গেছ চ' যাৰ লাগে এইবোৰ যোনবোৰ মানে এটা দুটা পিচ আছে আমি বহুত কম দামত তোমালোকক প্ৰভাইড কৰি দিম চ' এইটো আছিল বহুত কম লাগিছে আৰু শ্বুজ আছে চোৱা এইটো শ্বুজ চোৱা এই দুটা শ্বুজ আছে এইটো বাহিৰত গ'লে কালাৰ চেঞ্জ হয় ঠিক আছে মৰ্ণিং হ'লে দেখাব পাৰিলোঁ হয় ছানলাইটৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে এই দুটা কালাৰ চেঞ্জ হয় এইটো শ্বুজ আছে নাইট ব্লু হয় ঠিক আছে চেম্পলটো দেখাই দিওঁ কাষ্টমাৰ এইটো বেলেগ টাইপৰ ইয়াৰ অকল মানে বডি নহয় ইয়াৰ শ্বুলেছ ব্লো হ'ব প্লাছ ইয়াৰ চ'ল ব্লো হ'ব ঠিক আছে এইটো 2 1 মেজিক কেমেৰা জাষ্টিফাই কৰা নাই মোৰ চকুৱে কৰি আছে গোটেই গ্লো হৈছে অলপ চলপ গ্লো নহয় যেনে মই আইফোনৰ পিক এটা দি দিব মই দি দিম গ্লো হৈ আছে চ' এনেকুৱা টাইপৰ শ্বুজ কালেকশ্যন পাই যাব আপোনালোকে আৰু এটা যদি আপোনালোকে এইটো ভিডিঅ'ত চাই লওঁ যদি 200 মান লাইকছ আপোনালোকে 200 না 500 কম 200 আমি হেপি 200 লাইকটো কৰি দিব তেনেহ'লে যেতিয়া 200 লাইক হৈ যাব তেনে আমাৰ ইয়াতে হাৰ্ডফোন মানে ভৰ্তি মানে অকল চেণ্ডেল হয় এইবোৰতো অকল শ্বুজ হয় অকল চেণ্ডেলছ হয় যেনেকুৱা চেণ্ডেলছৰ দুটা এটা দেখাই দিয়া যাতে পাব্লিকে ডিমাণ্ড কৰে যে চেণ্ডেল শ্লাইচো কভাৰ কৰা আমাৰ তাত চ' এনেকুৱা টাইপৰ শ্লাইচ পাই যাব মানে পূৰা ভৰ্তি আহিছে চ' আপোনালোকে 200 লাইক জলদি কৰি দিয়ক এণ্ড আজি ভিডিঅ' এইখিনিয়ে আজি এণ্ড দি এণ্ড চিনেমেটিক দেখা দিবা বঢ়িয়াকৈ চিনেমেটিক চ' নাম্বাৰটো দি দিবা ফ্লেছ হৈ থাকিব নাম্বাৰটো মই দি দিম ডিছক্ৰিপশ্যনত চবে চাই ল'ব ওচৰত আছে নিয়াৰ বাই আমাৰ 6 মাইল এতিয়া চ' চবে ভিজিট কৰিব পৰা সেইটোৱে বহুতে ভাবে অনলাইন হয় অনলাইন প্লাছ অফলাইন ঠিক আছে তো বাকী চাইল বাই ক'ব কি ক'ব লাগে মই এতিয়া তো সেইটোৱে আৰু গাইজ আপোনালোকে চব বুজি পালে তাৰপিছত ভিডিঅ'টো যদি কিবা বুজি পোৱা নাই তেতিয়া সুধি ল'ব আৰু মোক কমেণ্ট কৰিব মই ৰিপ্লাই দি দিম ৰিপ্লাই নকৰাও নহয় মই চবকে ৰিপ্লাই কৰোঁ আৰু তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব সেইটোৱে আৰু তো দি এণ্ড গাইজ আৰু নেক্সট ভিডিঅ'টো বহুত ভাল হ'ব মানে আৰু কাপোৰৰো বহুত কালেকশ্যন আছে সেইবোৰো দেখাম মই পিছত আৰু ফাৰ্ষ্ট স্লিপাৰ্ছবোৰ দেখাম নেক্সট তাৰ নেক্সট কাপোৰবোৰ আকৌ দেখাম আৰু চলো গাইজ বাই বাই বাই